হেল্ল' গাইজ, আজি বহুত দিনৰ মূৰত এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। আজি আছোঁ মই মাৰ ঘৰত আৰু মাৰ ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি খাম মাংস পোলাও আৰু আপোনালোকৰ আগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু ইয়াত দেখিছোঁ চাউলখিনি মই লৈছোঁ। চাউলখিনি ধুনীয়াকৈ ধুই কৰি আনিলোঁ আৰু লগতে মই অকণমান ৰিফাইন দি খিচমিচ কাজুখিনি ভাজি ল'লোঁ। তাৰপিছত দিলোঁ তেজপাত লগতে দালচেনি ইলাচি এনেকৈ দি দিলোঁ, ভাজি ল'লোঁ। তাৰপিছত দিলোঁ পিঁয়াজ আৰু লগতে সেইখিনি আঁতৰাই চাউলখিনি অকণমান ভাজি লৈছোঁ। তাৰপিছত আজি ইমান বেছি গৰম পৰিছে, বাপৰে বাপ। ফ্ৰিজটো খুলি অকণমান পানী খাই লওঁ বোলো, ঠাণ্ডা পানী অকণমান ঠাণ্ডা লগাই লওঁ। ইগন'ৰ কৰিব দেই, গৰমত অৱস্থা নাইকিয়া হৈ আছোঁ আৰু লগতে মই বেটাক এবাৰ চাই যাওঁ বুলি আহিলোঁ, কাৰণ সি টোপনি গৈ আছে আৰু সি অকলে শুই আছে যিহেতু মাজতে আহি পেলাই সি বিচনাৰ কাষ পায়হি টোপনিতে। সেইবাবে ভাবিলোঁ তাক অকণ চাই যাওঁ। লাইটটো দি লৈছোঁ যিহেতু আন্ধাৰ হৈ আছে। মাৰ ঘৰত আছোঁ, বেকগ্ৰাউণ্ডবিলাক ইগন'ৰ কৰিব গাইজ। গোঁসাইটো ধুনীয়াকৈ শুই আছে বাৰু সি। আৰু ইমান বেছি গৰম নহয় আজি, তাপমাত্ৰা ইমান বেছি গৰম আৰু লাইট লগাই থ'বই নোৱাৰি। লগতে মই অফ কৰি দিলোঁ লাইটকেইটা অফ কৰি পেলাই বোলো বাহিৰৰ পৰা চাই আহোঁগৈ, ৰ'দটো অকণ কমিছেনে নাই। যিহেতু ৰাতিলৈ বৰ অশান্তি লাগে, ভাবিলোঁ সেইকাৰণে দিনতেই আজি বনাই থৈ দিওঁ বোলো। বাহিৰৰ পৰা আহি দেখিলোঁ পোলাও ধুনীয়াকৈ হৈ গ'ল। তাৰপিছতে আহিলোঁ মাংসখিনি নিমখ হালধি সানি ল'লোঁ আৰু আলু পিঁয়াজ আদা ৰহুন গোটেইখিনি খুন্দি ল'লোঁ ধুনীয়াকৈ। আৰু পিঁয়াজ আৰু আদা ৰহুনখিনি মই ভাজি লৈছোঁ। ভাজি মাংসখিনি ঢালি দিলোঁ চৰুত আৰু মোৰ মুখৰ অৱস্থা নাইকিয়া হৈছে, ঘামি সিজিছে আৰু হৈ আছে। লগতে আকৌ খাইছা খাইছোঁ। কেনেকুৱা হৈছে? ঠিকে আছে, বেয়া নহয় বাৰু, একদম নাচা। পোলাওখিনি ভালে হৈছে, কিন্তু আৰু নিমখ কমিছে। নিমখটো কমতে মজা হৈছে। দেখিলে নহয়, নিমখটো অকণমান কমিছিল হেনো, বাকী ভালেই হ'ল বাৰু খাবলৈ।